হেল্ল' সদায় নিচিনাকৈ আজিও কলেজত যাবলৈ ওলাইছোঁ যিহেতু আজি আছিলে আমাৰ এখনি ৱৰ্কশ্বপ আৰু ৱৰ্কশ্বপখনিৰ শুভাৰম্ভণি আমাৰ সকলোৰে হিয়াৰ মধু জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাই কৰা হ'ল আৰু আমি এইবেলি যিহেতু ফাইনেল ইয়াৰ তো আমাৰ এখন পেপাৰ আছে একশ্যন ৰিচাৰ্চ বুলি আৰু এইখন ৰিচাৰ্চ পেপাৰ পঢ়াবলৈ ডক্টৰ মেইজুল আলম হুছেইন ছাৰক সুদূৰ ডাইৰেক্ট গোৱালপাৰা কলেজৰ পৰা আমন্ত্ৰণ কৰা হৈছিল আৰু ছাৰৰ ৱৰ্কশ্বপখনি কৰি বহুত বেছি ভাল লাগিল আৰু ৱৰ্কশ্বপৰ মাজতে জুবিন দাই আমাৰ বাবে লিখা সেই বিশেষ চিঠিখন প্ৰেৰণ কৰিবলৈ তেওঁৰ ফ্ৰেণ্ডছ ক্লাবৰ সদস্যসকল আমাৰ কলেজলৈ আজি আহিছিলে আচলতে এইখন চিঠি আমাৰ বাবে এক আৱেগৰ লগতে অতি মৰমৰ আৰু ৰজাই যিহেতু মাতিছে আমাক আমিতো যাব লাগিবই শেষবাৰৰ কাৰণে সেই হাঁহিটি বেকগ্ৰাউণ্ডৰ হামিং তেওঁৰ মাতটি শুনিবলৈ আৰু যি কি নহওক ব্ৰেকত আজি কলেজৰ পৰা চিংৰা চাহ খোৱালে ৱৰ্কশ্বপ বুলি লগতে আমি ঘৰৰ পৰা লৈ যোৱা টিফিনখিনিও মিলিজুলি খালোঁ সদায় নিচিনাকৈ তো আজি মিনি ব্লগটো ইমানেই আছিলে যদি চাই ভাল পালে প্লিজ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব বাই